আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনেই হ'ল ভিডিঅ' দিয়া হোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি যিহেতু সোমবাৰ, এতিয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ। ব'লক আজি দিনটোত কি কিনো কৰোঁ তাকে ভিডিঅ'টো কৰোঁ। দেৰিকৈ হ'লেও আপোনালোক সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল। ঘৰলৈ যাবলৈ লৈছোঁ। মন্দিৰত মানে তেনেকৈ ভিডিঅ' কৰা নহ'লে কিনো ভিডিঅ' কৰিম, বেয়াও লাগে মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিবৰ কাৰণে। এতিয়া যাওঁ ঘৰলৈ। ঘৰলৈ যাবলৈ ৰৈ আছোঁ। মানে নিষ্ঠা গগৈ গৈছে, মানে মোৰ হাজবেণ্ড গৈছে মাৰ কাৰণে ক্লাছাৰ এটা কিনিবৰ কাৰণে। মই গাড়ীতে বহি আছোঁ, মানে মোৰ উঠি যাবলৈ মন নাই যে যাম আৰু যদি তেওঁ বিচাৰি নাপায়। মন্দিৰৰ পৰা ঘৰ আহি পালেহি। চাব দেই আমাৰ কুকুৰটোৱে কেনেকুৱা কৰিব মোক দেখি কিনে। চাৰ্লি ৰাতিপুৱা মানে মন্দিৰলৈ যাওঁতে যিহেতু একো নোখোৱাকৈ গৈছোঁ, এতিয়া পানী গিলাচ খাই কিনি খিচিৰি বনাই থৈ গৈছোঁ। মানে এতিয়া খিচিৰি খাবলৈ লৈছোঁ। ভাত পানী খাই অলপ সময় শুলোঁ। এতিয়া সন্ধিয়া সময় চাকি বন্তি দি চাহত লাগোগৈ। ঘৰৰ ওচৰতে সকাম এখন আছিলে, মানে বছৰেকীয়া এখন আছিলে। মা গৈছিলে তাৰ পৰা এয়া প্ৰসাদ পিঠা কল লৈ আহিছে। পিঠা আপোনালোকৰ সকামত পিঠা দিয়ে নাই ক'বচোন। আমাৰ আকৌ পিঠা দিয়ে দেই। কোনে কোনে খাই ভাল পায় জনা। ম'ম' হ'লে কেঁচা পিঠা খাই কিনে বহুত ভাল পাওঁ। চাহৰ লগত খাবলৈ গাজৰৰ পকৰি বনাই আছোঁ। ৰেচিপি আগৰ ভিডিঅ'ৰ ৰেচিপি দিয়াই আছে, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে। চাহ খাই কিনে আপোনালোকক লগ পাই আছোঁ। চাহ খাই বৈ আকৌ এতিয়া ৰাতি সাজৰ যোগাৰ কৰিছোঁ। আজি ৰাতিৰ সাজত আছে আমাৰ মটৰ পনীৰ। এনেকৈ মটৰৰ লগত পনীৰ বনাইছোঁ। ইয়াতে মই অলপ মানে চিম্পলকৈ বনাইছোঁ আৰু একো মেগী মছলা দি দিম আৰু হ'লেই আৰু অলমষ্ট ডান। তাৰপৰা এইফালে ধনিয়া কাটি থৈছোঁ, ধনিয়া দি দিম, হৈ গ'ল আৰু। চিম্পলকৈ বনাইছোঁ, ৰেচিপি দিয়া নাই। এনেকৈ আৰু পাপৰ, মটৰ পনীৰ আৰু পাপৰ, এয়াই আজি আমাৰ ৰাতিৰ ডিনাৰ। হেল্ল', গুড মৰ্ণিং। কালি ৰাতি মানে ভাত খাই কিনে ভিডিঅ' পৰা নহ'লে, এতিয়া ৰাতিপুৱা ভাত বনাইছোঁ। ৰাতিপুৱা মানে 10টাই বাজিলে দেই। ভাতবিলাকটো মই বনাবলৈ লৈছোঁ। ট্ৰাই কৰি লৈছোঁ। আপোনালোকে জনাব আপোনালোকে লফাৰ লগত মাছ খাই কেনেকুৱা পায়। এই লফাৰ লগত মাছ তেনেকৈ বনাই সাধাৰণকৈ বনালে খাই ভাল লাগে নহয় জানো। ময়ো এতিয়া সেইদৰে সাধাৰণকৈ বনাম লফাৰ লগত মাছ। মাছ ভজা তেলতে মই আদা ৰচুন আৰু মেথি কেইটামান দি এয়া ভাজি দিছোঁ। অকলে মানে আদা ৰচুন দিছোঁ, মই এতিয়া একো ব্যৱহাৰ কৰা নাই। আদা ৰচুনৰ লগত পানীখিনিতে ভাজি ল'লোঁ। ইয়াত নিজৰ পৰিমাণ অনুসৰি নিমখ হালধি দি লৰাই থাকিম যেতিয়ালৈকে এইখিনি মানে কি লেৰেলি যায় বুলি কয় মানুহে, লেৰেলি যোৱালৈকে ভাজি থাকিম আৰু যেতিয়ালৈকে মানে শুকাই যায় যে তেনেকৈ ভাজিছোঁ। তাৰপৰা ইয়াত গৰম পানী দি দিম অকণমান। পানীখিনি উতলাত মাছ দি দিম আৰু উতলাই হৈ গ'ল আৰু। তাৰপিছত মই 20 মিনিটমান উতলাম, তাৰপিছত দিম লফাৰ লগত মাছ। তাত মই আজি একো ব্যৱহাৰ কৰা নাই, ক'লে লফা হৈছে, লফাৰ লগতে মাছ বনাইছোঁ। এইখিনি উতলোতে এতিয়া ফ্ৰাই কৰি থোৱা মাছকেইডোখৰ ইয়াত দি দিম। দি কিনে আকৌ উতলি থাকিবলৈ দিম আৰু পানীখিনি যেতিয়ালৈকে আধা নহয় তেতিয়ালৈকে উতলি থাকিব। আজি বনোৱা মাছ আৰু লফাৰ আঞ্জাখন পাহৰি গৈছিলোঁ নহয়। এইখিনি হোৱা যেতিয়া মানে নমাবলৈ হ'ব তেতিয়া ইয়াত ধনিয়া কেইডালমান দি দিম আৰু হৈ যাব। ভাত পানী হৈ গ'ল। এতিয়া কেকৰ অৰ্ডাৰ এটা আছিলে আজি, সেইটোকে বনাই লওঁ কেকটো। দুপৰীয়া থালিখন এয়া মাছ আৰু লফা শাক, বিট আৰু গাজৰৰ ব্ৰকলি, আলু, গাজৰ দি মিক্স এখন ভাজি বনাইছিলোঁ। এয়াই আজি অসমীয়া থলুৱা জুতি। এনেদৰে বনালোঁ, মানে কেকটো অথনি যে দেখাইছিলোঁ তেনেকৈ কেকটো বনালোঁ আৰু নৰ্মেল কেক বনাই নিছিলোঁ। তাৰপিছতো ক্ৰীম
ক্ৰীম লগোৱা হৈ গ'ল এতিয়া ডেকোৰেশ্যন বাকী আছে আৰু এতিয়া ডেকোৰেশ্যন কৰোঁ তাৰপিছত ফাইনেল লুকটো আপোনালোকক ডেকোৰেশ্যন কৰাৰ পিছত ফাইনেল লুকটো আপোনালোকক দেখাম কেনেকুৱা হৈছে জনাব মোৰ ভিডিঅ' চাই কিনে যে আপোনালোকে মোক ইমান মৰম আৰু সঁহাৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু মই যোনটো ভিডিঅ' লাষ্টত দিছিলোঁ আমাৰ পোৱালিটোৰ জন্মদিনৰ উপলক্ষে সেই ভিডিঅ'টোত মোৰ কেক বনোৱা দেখি কিনে যে আপোনালোকে ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ সেই কেক বনোৱা ভিডিঅ' দেখি কিনে মোৰ 2টামান অৰ্ডাৰ আহিল সেইকাৰণে মই বহুত সুখী আগলৈও এনেদৰে মৰম দি থাকিব এতিয়া ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ বিশেষ তেনেকৈ নাই ভিডিঅ'টোত তথাপিতো আৰু ভিডিঅ'টো কৰি ৰাখিছোঁ আজিলৈ ইমানেই অতি সোনকালে অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ধন্যবাদ এয়াই হৈছে কেকটোৰ ফাইনেল লুক